হোলী খেলিবলৈ বৰপেটাত ৰুমৰ পৰা আনালৈ ধুব অলপেশ আৰু আমাৰ মিনটো গোটেইকেইজন মিলি আমি হোলী খেলাম। মই লোৱাই নাই, একোৱে লোৱা নাই, এতিয়া ল'মহে। ঠিক আছে, এতিয়া আমি হোলী খেলিলো। এতিয়া ৰাস্তা ৰাস্তাই খেলিম আমি। আপোনালোকে আহক বৰপেটা খেলক, আমাৰ লগত হোলী খেলা দৃশ্য দেখুৱাম মই এতিয়া আহি পালো ধুবৰ ভিনদেউৰ ঘৰ। সদায় আহোঁ, প্ৰত্যেক বছৰে আহোঁ, সদায় আহোঁ। মাংস বনাই ভিনদেউ, কি মস্তি বনাই মাংস। আজিও গাহৰি বনাই, ভিনদেউ ব্ৰইলাৰ বনাই, কি মস্তি বনাই মাংস, কি মস্তি বনাই। এতিয়া চাম, আমি মাংস খাম, মাংস খোৱাটো দেখুৱাম আপোনালোকক। চাম, এয়া বাইদেউ গাহৰি বনাই আছে আমাক লগি। তোমাৰ বাইদেউ মানে আমাৰো বাইদেউ। বাইদেউ গাহৰি বনাই আছে, গাহৰি ভাজি ফ্ৰাই হ'ব। আমি গাহৰি খাম। এই ভিনদেউ বনাইছে ব্ৰইলাৰ, এই ভিনদেউ বনাইছে ব্ৰইলাৰ। এইজন ভিনদেউ, তেখেতে বনাইছে ব্ৰইলাৰ। ভিনদেউ ব্ৰইলাৰৰ স্পেচিয়েলিষ্ট আৰু বাইদেউ গাহৰি স্পেচিয়েলিষ্ট। ঠিক আছে, আমি খাম এতিয়া, গোটেইকেইজনে খাম, চাওক আপোনালোকে। ময়ো এতিয়া ঘৰলৈ বুলি অলপ মাংস ল'লোঁ, ব্ৰইলাৰ মাংসই ল'লোঁ দাদাজনৰ পৰা। আছে, দেখাই দিছে দাদাজনে মাংসখিনি। তো ৰুমলৈ বুলি ল'লোঁ গোটেইখিনি মাংস। ৰুমত ৱাইফ আছে। ঠিক আছে, দিয়ক। বৰপেটা হোলী পুৰা মটৰেদি পানী মাৰি আছে ইয়াতে। পুৰা এই মটৰ দেখিছে আপুনি, মটৰ পাইপত লৈ পানী মাৰি আছে ইয়াতে। কি এনজয় কৰিছে বৰপেটা হোলী। এনেকুৱাকৈ উদযাপন কৰা হয় বৰপেটাৰ হোলী। আপোনালোকে আহিব যদি পিছত অসুবিধা পায়, বৰপেটা হোলী চাবলৈ আহিব। হোলীটো নেখেলে বাৰু আপোনালোকে। চাওক চাওক চাওক, এই মোকেদি পুৰা মটৰেদি পানী মাৰিছে দাদাজনে। বৰপেটাখন ঘূৰি আহি পালোঁ মানে আমি ছাৰৰ ঘৰত, বাবলু ছাৰৰ ঘৰত। তেখেত বাবলু ছাৰ আমাৰ, মই য'ত পঢ়িছিলোঁ তেখেতে তাতে প্ৰিন্সিপাল হয়। এতিয়া মই য'ত কাম কৰোঁ তাৰেও তেখেতে অনাৰ হয়। তো গোটেইখিনি গোটেই ছাৰে, তেখেতৰ ঘৰত আমি আহি পালোঁ। তেখেতৰ ঘৰত তাত মাংস খাম, দেখাই দিছে ধুব, মাংস দেখাই দিছে। বঢ়িয়া কথা, আলু ভাজি, বৰপেটা আলু ভাজি আৰু মাংস। ঠিক আছে, পাঠাৰ মাংস, ব্ৰইলাৰ নহয়, পাঠাৰ মাংস খাম এতিয়া। তো চালেও খাব মাংস, চাহ লওক, মাংস লওক, ময়ো ল'ম এক পিচ মাংস। এই ছাৰো লৈছে, মই লৈছোঁ। এতিয়া মাংস খালোঁ, ছাৰো টেষ্টি হৈছে, বঢ়িয়া, বিৰাট টেষ্টি হৈছে ছাৰ। থেংক ইউ ছাৰ। দক্ষিণাতিৰ বাটচৰাত আহি আছোঁ আমি। বা মানুহৰ ইমান ভিৰ হৈছে, মানুহ দক্ষিণাতিৰ বাটচৰা। দক্ষিণাতিৰ বাটচৰাত আছোঁ আমি। মানুহৰ ভিৰ হৈছে। এই বৰপেটা জিলাপি। বৰপেটা হোলী খুবেই আনন্দিত আৰু ভাস্কৰ মোৰ ভাল মানে একদম দোষ্ট হয়। ত' বৰপেটাত ই থাকে, বহুত ফূৰ্তি কৰিছে, এনজয় কৰিছে আৰু বহুত ভাল লগা হয়। আৰু নেক্সট টাইম আপোনালোকে আহিব পাৰে হোলীত, যদি এইবাৰ অহা নাই। হেপী হোলী। মোদীয়ে হেপী হোলী দিছে। বৰপেটা লোকেল হয় দেখে ই। তো চাওক, আমিও চাই আছোঁ হোলী কেনেকুৱা, বৰপেটা হোলী কেনেকুৱা। ঠিক আছে, বাই বাই। হেপী হোলী। হোলীৰ ফাংচন চলি আছে, মানে কি লোকেল গায়ক আচলতে ফাংচন চলি আছে। তেখেতে গান গাই আছে, কি সুন্দৰ গান গাই আছে, বাঁহী বজাই আছে, সুন্দৰ হোলী গীত গাই আছে, হোলী গীত গাই আছে। সকলোতে এনজয়, বৰপেটাত সকলোতে এনজয়। ঠিক আছে, এতিয়া বৰপেটা আমি আগুৱাই যাওঁ। এতিয়া আমি ৰাস্তা ঘূৰি ঘূৰি আহি আছোঁ আমাৰ মুকুটৰঞ্জন দাস ছাৰৰ ঘৰত, মানে পুৰণ ঘৰত। নতুন ঘৰত গৈছিলোঁ, তেখেত নাই, পুৰণ ঘৰত আহি পালোঁ। এইটো ছাৰৰ বাইদেউ। বাইদেউ দুইষাৰ কওক, হোলী, হেপী হোলী হিচাপে দুইষাৰ কওক। হেপী হোলী, সকলোৰে ভালে ভালে দিনটো যাওক, তাৰে কামনা কৰিছোঁ। ছাৰ নাই, ছাৰক লগ নাপালোঁ। ছাৰে অলপ বেলেগ, আচলতে ছাৰৰ লগত ঘূৰিব ইচ্ছা আছিল, কিন্তু ঘূৰিব নোৱাৰিলোঁ, তেখেতে নিজক লৈ ব্যস্ত। ছাৰে বহুত ব্যস্ত, ছাৰে বিজেপিৰ প্ৰেচিডেণ্ট হয়, সেইকাৰণে তেখেতে নিজকে বহুত ব্যস্ত হৈছে, ফেমিলিক টাইম দিব নোৱাৰে আচলতে। তো জানো আমি, বাইদেউ জানে ভালকৈ বাৰু। তো কথা হ'ল কি, আমি এতিয়া হোলী হিচাপে আমি আহিছোঁ বাইদেউৰ ঘৰত।
হেপী হলি হেপী হলি দেখাই আছোঁ ইয়াত টেক যাত্ৰা হয় সকলোৱে বহুত ফূৰ্তি কৰে আমাৰ বৰপেটাবাসী খুবেই আনন্দিত এই ফূৰ্তি মানে যিমান ধৰ্মপ্ৰাণ ৰাইজ আহিছে বৰপেটা হোলী চাবলৈ তেওঁলোকক বহুত বহুত শুভেচ্ছা জনাইছে হেপী হোলীৰ বাবে আৰু বৰপেটাত হোলীটো বহুত ডাঙৰ হয় অল অসমৰ ভিতৰত হোলী জনপ্ৰিয় হৈছে বৰপেটা ইয়াত বহুত দূৰ অল অসমৰ মানুহ আহে ইয়াত সকলো ইয়াত পুখুৰীতে বহি আছে এতিয়া আমাৰ ইয়াত হাজাৰ হাজাৰ লাখ মানুহ আহিছে বাহিৰৰ পৰা অতিথি আলহী এয়া চকুসুটি আমি ভালকৈ দেখাইছোঁ ইয়াত টেক যাত্ৰা হ'ব অহাকালি ইয়াত আমি বোকাত আমি সকলোৱে খেলাই খেলিম বহুত ভাল লাগিব এইটো বৰপেটা গীটাৰ ঘৰৰ ভিতৰত অতিথিশালা এইটো ইমানবিলাক অতিথি আহিছে অতিথিবিলাক ৱেইট কৰি আছে হোলী বৰপেটা হোলী চাম বুলি অতিথিবিলাকে চাম বুলি ৱেইট কৰি আছে এইবিলাক চব অতিথিশালা এইটো চব অতিথিশালা গীটাৰ ঘৰৰ ভিতৰত বৰপেটা বৰপেটা এই আপোনালোকে যাব লাগিছে ভাল লাগিছে ন এতিয়া বৰপেটাবাসী ৰাইজৰ পৰা আগত পাইছে ঠিক আছে হোলী খেলিছে এতিয়া আমাৰ সকলৰ আহিছে ত' বৰপেটাবাসী বহুত ভাল পাইছে হোলী তেওঁলোকে দেখি আগে পিছে আপোনালোকৰ বৰপেটা আহিছে নেকি ভাল লাগিছে ঠিক আছে তোমাৰ ঘৰ এতিয়া বৰপেটাত ফাৰ্ষ্ট আহিছে নেকি কেনেকুৱা লাগিছে ঘৰ হোলী খেলিলা ঠিক আছে মৰিগাঁও কেনেকুৱা লাগিলে ভাল লাগিছে কেতিয়া আহিছে মৰিগাঁও কেনেকুৱা লাগিছে বৰপেটা বৰপেটা দেউলটো লাগিছে আপোনাৰ এয়া বোকাখাটৰ পৰা আহি আয়তীসকলে নাম কীৰ্তন কৰি আছে ইয়াতে তো তাৰে কিছু তেখেতসকলৰ নাম কীৰ্তন দেখুৱাইছোঁ আপোনালোকক চাওক তেখেতসকলে কি সুন্দৰভাৱে নাম কীৰ্তন কৰি আছে বহুত ভাল পাইছে বৰপেটাত আহি চাওক আপোনালোকে তেখেতসকলে মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহি ধুনীয়াকৈ বৰপেটা নাম গাইছে আপুনি কওক ভালে লাগিছে ভাল লাগিছে আপোনাৰ বৰপেটাত আহি ভাল লাগিছে নন্দের নন্দন রাজের জি
Aku lama je